কিন্তু মোৰ উপায় নাছিল দেউতা। ঘৰত তোমালোক নথকাৰ সুযোগ লৈ ভেকুৱা মহাজনে মোৰ নাৰীত্বক হৰণ কৰিলে। ফলত কলংকিতা জীৱন এটালৈ সংসাৰত জীয়াই থকাৰ ইচ্ছা মোৰ একেবাৰে নাইকিয়া হ'ল। সেয়েহে এনে এটা নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য হ'লো। দেউতা, জীৱিত সময়ছোৱাত যদি এই অজ্ঞান সুৰুজে কেতিয়াবা অবাধ্য হৈ তোমাৰ ওচৰত যদি নকৰিবলগীয়া কাম কৰি তোমাৰ দুখ কৰিছিলোঁ, তোমাৰ নিজৰ কন্যা বুলি মোক ক্ষমা কৰিবা দেউতা। আৰু লিখিব নোৱাৰো। বিদায় দেউতা, বিদায়।
পৰা উদ্ধাৰ কৰিম। জানো এইবাৰ কি হৈছে খুৰাদেউ? তাই কি হৈছে খুৰাদেউ? নহয় খুৰাদেউ, তাই কি হৈছে? মৃত্যুবৰণ কৰিবলগীয়া হয়।
মরমরে পক্ষী ফুলের মালা কাঠি দিয়ে পক্ষী মরমরে রঙা নীলা ফুলের মালা গাঁথি দে ও পক্ষী মরমরে পক্ষী তোরে তুই সুখ দে কাজলি দে ও পক্ষী